কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে বুলি আছে আৰু বৰ্তমান মই ভালে বুলি আছোঁ। আৰু এয়া আজি অলপ ৰেডি হৈ লৈছোঁ কাৰণ আজি আমাৰ ঘৰত এটা অনুষ্ঠান আছে। আৰু এয়া মই চিম্পুলকৈ এযোৰ চাদৰ মেখেলা পিন্ধি লৈছোঁ, গৰমৰ কাৰণে কমফৰ্টেবল কৰি লৈ লৈছোঁ। যিমানখিনি পাৰোঁ দেখুৱাই গৈ থাকিম, ইমানকৈ ডাঙৰকৈও কৰা নাই, সৰু সুৰাকৈ অলপমান অন্নপ্ৰসন্নৰ এনে অনুষ্ঠানটো পতা হৈছে। আৰু ভিডিঅ'টো শেষলৈকে চাব আশা কৰিছোঁ। অলপ তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ। আৰু এইফালে খানাৰ কাৰণে যা যোগাৰ কৰি আছে, এইফালে চব্জি কাটি আছে সকলো। আৰু এইফালে বাবু গা পা ধুই ৰেডি কৰি দি এয়া বিচনাত অলপ এনেই কাপোৰ এযোৰ পিন্ধাই দি তাক বৰ্তমান ইয়াতে খুৱাই থৈ দিছোঁ। আৰু এইটো লকেট মামাহঁতৰ পৰা দিয়া, এনেৰে দিয়া হৈছে, তাৰ নামটো যেতিয়া এনেৰে থয়। এইফালে চাহৰ যোগাৰ কৰি আছে, ইয়াতে চাহ বনাই আছে। আৰু এইফালে চব্জি তব্জি কাটি সকলোখিনি সম্পূৰ্ণ হৈছে মোটামুটি। তথাপিও এইফালে কাটিছে খুৰীমা আৰু খুৰাই এয়া সহায় কৰি দি আছে, ৰান্ধনীক অলপ সহায় কৰি দি আছে। আৰু এইফালে বাবুৰ মামা মানে মোৰ দাদা আৰু এয়া বাইদেউ, তাৰ জেঠীমা হঁতৰ লগত আৰু এই মায়ে পেহীয়েকহঁতৰ লগত ধুনীয়াকৈ ইয়াতে খেলি আছে অকণমান। এয়া সকলোৱে বহি আছে। আৰু এয়া হৈছে মোৰ ডাঙৰ পেহী, আৰু এইফালে হৈছে বাইদেউৰ মা, আৰু এইফালে মোৰ মা। ইহঁতে কাম কৰি আছে ইয়াতে, পেহীহঁতে নহৰু নিচলাই আছে। আৰু এইফালে ইহঁতক নহৰু চলাবলৈ দি থৈ দিছোঁ, কথা পাতি হাঁহি ফূৰ্তি ধেমালিৰে নহৰু নিকাই আছে। আৰু এইফালে মায়ে পায়স বনাই আছে। আৰু এইয়া হৈছে মোৰ জা, মানে মোৰ বাইদেউ। বাইদেউ ইয়াতে থিয়া দি আছে। আৰু এইফালেও আহি গ'ল বৰদেউতা। আৰু এইফালে বাইদেৱে বুট, কল, আপেল সেনেকৈ মানুহক দি আছে, অহা মানুহবোৰক দি আছে। এইফালে খেলিমেলি হৈ আছে পাকঘৰটো গোটেই। আৰু এইফালে পায়স হৈছে মোটামুটি। আৰু এইফালে যোগাৰ কৰিছে। আৰু এইফালে আলহী চালহী আহি পাইছে, বাইদেউ আৰু দুজনী বাইদেৱে বিলাই আছে। আৰু এয়া হৈছে আৰু এইফালে ল'ৰাই ভিডিঅ' কৰা দেখা পাই এইফালে মুখখন ঘূৰাই দিছে। আজি আমাৰ বাবুৰ অন্নপ্ৰসন্ন, এয়া ভালকৈ ভিডিঅ' কৰিব পৰা নাই, তথাপি আপোনালোকক দেখাই গৈ থাকিম। এয়া এতিয়া বাবুক এয়া বিস্কুট খুৱাওঁ বুলি কৈছোঁ। তাৰ বহুত ভোক লাগিছে আৰু গৰম বহুত, সেইকাৰণে ই অশান্তি কৰি আছে। এইফালে চোৱা, টিক 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 টিক। কোন এইটো? তাক মই বৰ্তমানলৈকে এনেই 6 মাহ হোৱাৰ পিছত টিনৰ বিস্কুট দুখনকৈ কেতিয়াবা দিওঁ, এবাৰ দুবাৰ এনেকৈ দিওঁ। সেইকাৰণে তাক মই খুৱাই লৈছোঁ। আজিৰ পৰাহে তাক মই বেলেগ বস্তু খুৱাম। আৰু এইফালে পাকঘৰৰ বাইদেউ, মা আৰু ডাঙৰ পেহী কামত লাগি আছে ইহঁতে। আৰু মই যিমানখিনি পাৰোঁ মাজে মাজে ভিডিঅ' কৰি গৈ আছোঁ, কাৰণ কামৰ ব্যস্ততাৰ মাজত ইমানখিনি ভালকৈ ভিডিঅ' বনাব পৰা নাই। তথাপিও এয়া হৈছে ভাই শহুৰ দাদা, যিমানখিনি পাৰোঁ ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। এইফালে ইহঁতে ইয়াতে বিচনাৰ ওপৰতে কিবা কিবি কৰি আছে। আৰু এয়া হৈছে ডাঙৰ পেহা, যিমানখিনি পাৰোঁ ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু ইমানখিনি পৰা নাই কাৰণ কামৰ ব্যস্ততা বহুত। এইফালে ইমান ভিডিঅ' কৰি থাকিবও নোৱাৰি। তথাপিও ল'ৰাৰ অন্নপ্ৰসন্ন বুলি অলপ স্মৃতি হিচাপে ৰাখিব অলপ চেষ্টা কৰিছোঁ। এইফালে দেউতা বহি আছে এইফালে, আৰু এইফালে মোৰ শহুৰ দেউতা। আৰু এইফালে খুৰীমা, বৌ আৰু ভণ্টি সকলো আহি পাই তাৰ বাবুক কিবা কিবি দি আছে এইবিলাক। আৰু ইয়াত তাৰ ভণ্টিৰ ল'ৰা একেলগে বহি দুয়োজন খেলি আছে। আৰু এইফালে আমাৰ এওঁৰ ফালৰ খুৰা ছোৱালী, ডাঙৰ পেহীৰ এয়া ছোৱালী, আৰু এয়া খুৰা ছোৱালী, এইটো খুৰীমা, সকলোৱে আহিছে। আৰু সিহঁতক চাহ দিছে, এয়া মাইনা, টিকলি।
মামি আৰু এইফালে সকলোকে এতিয়া চাহ দিছোঁ। এয়া চাহ খাই আছে ইহঁতে, বাইদেৱে চাহ দিলে আছে। আৰু এইফালে দালি, গোটেইখিনি আইটেম আপোনালোকক দেখুৱাব নোৱাৰিলে কি কি বনাইছিলোঁ। আৰু এয়া চব্জি, তথাপি কিছুমান ৰাখি ৰাখি দিছে। এইফালে তামোল কাটি আছে আৰু এইফালে কিবা কিবি ৰান্ধনি ৰান্ধি আছে, মাংস। এতিয়া আহোঁ আমি মেইন পৰ্বলৈ, যিটো পৰ্বৰ কাৰণে আমি অনুষ্ঠান পাতিছোঁ, বাবুৰ অন্নপ্ৰসন্ন। আৰু এইফালে ওপৰতে আমি এয়া দিম, সকলোৱে এৰি দিছে। এইফালে বাবুৱে গৰমৰ কাৰণে বহুত অশান্তি কৰি আছে। তাক যদিও কাপোৰ পিন্ধিছোঁ, আৰু মানুহৰ যিহেতু মানুহ বহুত গোট খাইছে, সি অলপ সেই হৈছে। এইফালে খুৰীমা আৰু পেহীহঁত, ডাঙৰ পেহীহঁত পেহী বহি আছে। আৰু এইফালে আলহী সকলো। खाने लस्सी जाके तो sabi isa isa হচ্ছে Gua sandal kulo nanti. Kiba ada सबखिनि लग কৰি গলে সবৰে আনি সবৰে লগ কৰি এনে দিলি হ'ল সবখিনি বস্তু কিমান বাৰ নহলে হেৰি কৰি যাম আগে খাওয়া নহয় নহয় কৰি একে লগ কৰি একেবাৰে দিলি হ'ল সবখিনি সবজি দিয়া হাতখন ধুই দে তুমি হাতখন ধোৱা মিঠাই অলপ থৈ দিলে বাগৰি বস্তু
হ'ব দে লৈ যা চাওঁ বাবু চাওঁ 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 এই বাবু চাওঁ নাই পুৰা হালিয়ে বস্তু নাই আজি ক'ত মুখত লাগছে মিলেহে আছে জ্বালা বেছি পায় জ্বালা আছে বাই হ'ব দে আৰু আৰু এয়া হৈছে দেউতা তাৰ ঘৰৰ ককা ঘৰৰ ককাকে তাক মৰমতে এডাল চেইন দিছে ৰূপৰ আৰু সি বহুত জ্বলা পালে মাংস ৰান্ধিলে যিহেতু কোনোদিন খাই পোৱা নাই যিটো কমকে সেইকাৰণে সি জ্বলা বেছি তাৰপিছত সি বহুত কান্দিলে আমার গল্লাতে গল্লা মিঠাই টুকুয়ে দাও নাৰিকলৰ হাতত বুঝাই না চালা ৰেডি পেলাই চাই ফটো হাত ধোৱাৰ কাৰণে মানুহ মই আনি লওঁ লৈ আহোঁ দে ভিডিঅ' কৰছ ভাই দে আৰু গৰমৰ কাৰণে সকলোৱে ইয়াক খালে এয়া চিৰিতে বহি লৈছে ৰেষ্ট লৈছে আৰু সকলোৱে ভাত খাই লৈ এয়া অলপ জিৰণি লৈছে ইয়াতে ভালে সেইটা গেলি যাওঁ ফিৰক লাগিল নাই আৰু এয়া হৈছে মোৰ সৰু পেহা আৰু সেইফালে মামা আমি বহি আছে আৰু এইফালে বৌ ভণ্টিহঁত যাব ওলাইছে চবে যায় এতিয়া সকলোৱে যাবই ওলাইছে লাহে লাহেকৈ আৰু এইফালে খুৰীমা বাইদেউ মামী ইহঁতে কথা পাতি আছে আৰু এইফালে আইতা বাইদেউ কি কৈছা ভালকেইটা কাপোৰ আনবা আহিছ যিতো নাই ভাতকে যোৱা টাইমত আৰু আহিবাৰ নাই নামি আহিবাৰ নাই কান্দি কান্দি আহিব পৰি পৰি আহিব আৰু এইফালে আমাৰ এয়া বাইদেউৰ ছোৱালী দুজনী টুইনছ সিহঁতে ইয়াৰ ই ৰিক্সাত উঠি এতিয়া নামি নাহে আৰু এয়া সকলোৱে যাবলৈ ওলাল আৰু আহিলোঁ গ'লোঁ যি কি নহওক সকলোৱে আহিল যে বহুতখিনি মনত ভাল লাগিলে আৰু বাবুক বহুতখিনি মৰম আৰু আশীৰ্বাদ দিলে আৰু আপোনালোকেও বাবুক মৰম আৰু আশীৰ্বাদ কৰিব যাতে আগলৈকে সি ভালে ভালে ডাঙৰ হয় আৰু আজিৰ ভিডিঅ'টো অলপ দীঘলে হ'ব পাৰে আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু বাবুৰ অন্নপ্ৰসন্ন বুলি এইখিনি স্মৃতি কৰি ৰাখিলোঁ আৰু আজি ভিডিঅ'টো ইমানেই সকলোৱে ভালে ভালে থাকক